হেল্ল' এভৰিৱান, ৰামধেনুৰে চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক চাৰ্টৰ ওপৰৰ পৰা ভিউটো দেখাম, যিটো আমাৰ গুৱাহাটীৰ বেলতলা চাৰিআলি পাটৰকুছি হয়। আপোনালোকক সেইদিনা মই ৰাতি দেখাইছিলোঁ, কিন্তু আজি মই দিনতে দেখাওঁ। একদম পুৱা ভাগত দেখাইছোঁ আপোনালোকক। ইমান ধুনীয়া ভিউ হয় দেখিছেনে? ৰাতিপুৱা ৰাতিপুৱা এনেকুৱা এটা পৰিৱেশ দেখিলে কিমানে ভাল লাগে। পাহাৰ পৰ্বতৰ পৰা আদি কৰি গোটেইখিনি আছে আমাৰ এইখিনি কথাত। খুবেই ধুনীয়া এটা পৰিৱেশ হয়। চৰাই চিৰিকটি মাতৰ পৰা আদি কৰি গোটেইখিনি পোৱা যায়। দেখিছেনে? একেবাৰে ৰাতিপুৱা ভাগ কাৰণে ৰাস্তাত কোনো গাড়ী মটৰ সিমান এটা নাই। লগতে এইবোৰ মানুহৰ ঘৰ, লগতে ফ্লেট এইবোৰ গোটেইবোৰ আছে। এইটো আগফালৰ পৰিৱেশ হয়। খুবেই ধুনীয়া দেখিছেনে? খুব ভাল লাগে। মন চন বেয়া লাগিলে ইয়াতে গ'লে মনটো কিবা এটা ভাল লাগি থাকে। এইবোৰ নতুনকৈ ফ্লেট হৈ আছে। আমাৰ চাটৰ ওপৰৰ পৰা পিছফালৰ পৰা যিটো খানাপাৰা, সেই খানাপাৰা ৰোডটো ভালকৈ দেখা যায়। এয়া অলপ চলপ আমাৰ খেতি কৰা হৈছে, অলপ বেছিয়ে কৰিছিলে। বৰ্তমান জিকা চিকাবোৰ খাই মেলি শেষ হ'ল। এতিয়া বৰ্তমান বেঙেনা কেইজোপা বাচিছে, লগতে মৰিচা শাক অকণমান খেতি কৰা হৈছে। তলত আছে বহুতো বাগান ফুলৰ পৰা আদি কৰি, কিন্তু চাটৰ ওপৰত গৰমটো বেছি কাৰণে বৰ্তমান এইকেইটাই আছে বুলি। এই বেঙেনা লাগিছে, অকণ অকণ বেঙেনাটো, যিটো আলুৰ লগত ভাজি খাই খুব ভাল লাগে। ইফালেও লাগিছে সৰু সৰুকৈ, 3জোপাই আছে বেঙেনা গছ। লগতে এইবোৰ মৰিচা শাক, এইফালে ভোট জলকীয়া পুলি আছে সৰু সৰুকৈ। এইবোৰ মৰিচা শাক হৈছে, বহুতখিনি হৈছে। লগতে এইজনীও আমাৰ ভণ্টি হয়। নিজৰ নহ'লে নিজকে কোনো গুণে কম নাপাব। তাই শুই উঠিছে, মই অলপ জোকালোঁ। কৈছে ৰাতিপুৱাৰ পৰা কাম নাই বুলি পলাইছে। মই আকৌ জোকাইছোঁ। এইবোৰ আমাৰ গছৰ তামোল হয়। এই তামোল মই খাওঁ বাৰু। খুব সোৱাদ হয় এইজোপা তামোলৰ। লগতে ইফালে পাছফালটো আমাৰ পাছফাল পৰে পাহাৰ। এই পাহাৰটোৰ মই আপোনালোকক জুম কৰি দেখাইছোঁ। মেঘালয় বৰ্ডাৰ পৰে। পাহাৰটোৰ সিফালে মেঘালয় আছে। এইখিনিৰ পৰা মেঘালয়ৰ বৰ্ডাৰ পৰে। আজিলৈ যোৱা নাই বাৰু, কিন্তু হাজবেণ্ডৰ মুখৰ পৰাহে শুনি আছোঁ, বা মা দেউতাৰ মুখৰ পৰাহে শুনি আছোঁ। দেখিছেনে ইমান সুন্দৰ এটা ভিউ ৰাতিপুৱাৰ পৰা পোৱা যায়। ঠাণ্ডা দিনত যে আৰু খুব ভাল লাগে, কাৰণ ৰ'দ পোৱাবৰ কাৰণে খুব সুন্দৰ হয়। ঠাণ্ডা দিনত চাহ একাপ লৈ আহি খাই থাকিলে খুব ভাল লাগে। লগতে এইবোৰ আমবোৰ মই জুম কৰি দেখাইছোঁ। এইজোপা কিন্তু আমাৰ আম নহয় দিয়ক, আমাৰ ওচৰৰ ঘৰৰ হয়। আমাৰো লাগিছে, মই দেখাই আছোঁ আমাৰ আমজোপা। আমাৰ আমজোপা অলপ ডাঙৰ ডাঙৰ হয়। যিবোৰ আম থাকে, আমবোৰ ডাঙৰ ডাঙৰ হয় আৰু খাবলৈ খুব সোৱাদ হয়। এইজোপা আমাৰ আম গছ গেটৰ ওচৰতে আছে। লগতে এই মানুহজন দেখিছেনে, মুখ ধুই আছে। পুৱাই বনাইছোঁ যে মই, সেইকাৰণে মানুহজন মুখ ধুই থকা আপোনালোকে দেখা পাইছে। এনেকুৱা ভিউ প্ৰায় দেখি থকা যায়।